মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ৰিম্পি মেথছ ক্লাছলৈ স্বাগতম জনাইছোঁ। আজি চোৱা আমি ক্লাছ 6ৰ অনুশীলনী 9ৰ চিৰ 1 নম্বৰৰ অংকখিনি সমাধান কৰিম। ইয়াত 1 নম্বৰ দিয়া আছে যে আয়তৰ দিশ আৰু প্ৰস্থ দিয়া আছে, কালি উলিয়াব লাগে। এতিয়া চোৱা, আমাক দিয়া আছে 1 নম্বৰত দিশ সমান 9 মিটাৰ আৰু প্ৰস্থ 7 মিটাৰ। এতিয়া আমি জানো যে এটা আয়তৰ কালি উলিয়াওঁতে তাৰ আয়তটোৰ দিশ আৰু প্ৰস্থ পূৰণ কৰিলে আমি তাৰ সমাধান উলিয়াব পাৰিম। এতেকে চোৱা, দিয়া আছে আয়তটোৰ দিশ সমান 9 মিটাৰ, আয়তটোৰ প্ৰস্থ, আয়তটোৰ প্ৰস্থ দিয়া আছে 7 মিটাৰ। এতেকে আয়তটোৰ কালি সমান দিশ পূৰণ প্ৰস্থ। তে চোৱা, আয়তটোৰ দিশ কিমান দিয়া আছে 9 মিটাৰ, পূৰণ প্ৰস্থ কিমান 7 মিটাৰ। এতিয়া চোৱা, 9 মিটাৰ আৰু 7 মিটাৰ পূৰণ কৰিলে কিমান হয়? 9 7 গুণ কিমান? 63। মিটাৰ। যেতিয়া আমি এটা আয়তৰ কালি উলিয়াব কয়, তেতিয়া আমি তাৰ সমাধানটো হ'ব 63 বৰ্গ মিটাৰ। তোমালোকে চাগে বুজি পাইছা। এতিয়া আমি 2 নম্বৰ অংকটো কৰি অহা। ইয়াত দিয়া আছে দিশ সমান 1.5 মিটাৰ আৰু প্ৰস্থ 60 মিটাৰ। এতিয়া চোৱা, দিয়া আছে আয়তটোৰ দিশ সমান 1.5 মিটাৰ, আয়তটোৰ প্ৰস্থ সমান 60 মিটাৰ। এতেকে আয়তটোৰ কালি সমান দিশ ইনটু প্ৰস্থ। দিয়া চোৱা, আয়তটোৰ দিশ দিয়া আছে 1.5 মিটাৰ, পূৰণ প্ৰস্থ 60 মিটাৰ। এতিয়া 1.5 মিটাৰক যদি আমি 60ৰে পূৰণ কৰোঁ, কি হ'ব? 0 0 5 গুণ 30, 0 3 6 গুণ 6 7। 5 গুণ 30 0 3, 6 গুণ 6 3 9, 0 0 9। এতিয়া চোৱা, এটা দুটা সংখ্যাৰ পিছত দশমিক আছে, এটা দুটা দশমিক, মানে আমাৰ কিমান হ'ব উত্তৰ? 9.00 বৰ্গ মিটাৰ। তোমালোকে চাগে বুজি পাইছা। এতিয়া 3 নম্বৰটো কৰোঁ আহা। দিয়া আছে আয়তটোৰ দিশ সমান 270
240 মিলিমিটাৰ। এতিয়া চোৱা আমাক ইয়াক দীঘৰ এককটো 240 মিলিমিটাৰ আৰু প্ৰস্থ এককটো 18 চেণ্টিমিটাৰ, মানে ইয়াত আমাৰ একককেইটা অমিল হৈ আছে। তাৰ মানে আমি ইয়াক কি কৰিব লাগিব, 240 মিলিমিটাৰক আমি চেণ্টিমিটাৰলৈ আনিব লাগিব। আমি কি কৰিম, 24 চেণ্টিমিটাৰ হ'ব। বুজি পাইছা চাগে? এতিয়া আয়তটোৰ প্ৰস্থ সমান সমান 18 চেণ্টিমিটাৰ। এতিয়া আমাৰ দীঘৰ একক আৰু প্ৰস্থৰ একক সমানে হৈছে, তেন্তে এতেকে আয়তটোৰ কালি সমান সমান দীৰ্ঘ পূৰণ প্ৰস্থ। এতিয়া দীঘৰ মান আছে 24 চেণ্টিমিটাৰ পূৰণ 18 চেণ্টিমিটাৰ। এতিয়া আমি 24 চেণ্টিমিটাৰ আৰু 18 চেণ্টিমিটাৰক আমি পূৰণ কৰিম। 24 আৰু 18, 4 আর গুণ কিমান, 32। 32 2 হাতত থাকিল 3, 8 দুগুণে 16, 16 3 19, 4 গুণ 4 2 গুণ 2, 2 আর 2 9 4 13 3 হাতৰ 1 2 1 3 1 4, 432 বর্গ সেন্টিমিটার। তোমালোকে নিশ্চয় 1 নম্বৰ অংককেইটা গোটেইখিনি বুজি পাইছা। এতিয়া আমি 2 নম্বৰ অংকলৈ আমি আগুৱাই যাওঁ। আমাক দিয়া আছে বৰ্গৰ বাহুৰ দিক দিয়া আছে। আমাক এটা বৰ্গৰ বাহুৰ দিক দিয়া আছে, যেটো নাকি আছে 5 সেন্টিমিটাৰ। আমাৰ ইয়াৰ কালি উলিয়াব লাগে। দিয়া আছে বৰ্গৰ দিক সমান সমান 5 সেন্টিমিটার। এ থেকে বর্গটোর কালি সমান সমান দিক হোল স্কুৱেৰ ইকুৱেল। এতিয়া আমাৰ এটা বৰ্গৰ দিক দিয়া আছে 5 সেন্টিমিটার, মানে 5 হোল স্কুৱেৰ। এটা যদি 5 দুটাক আমি পূরণ কৰো কিমান হ'ব, 25 বর্গ সেন্টিমিটার।